হেমচন্দ্ৰ সaikia ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ এতিয়া কামত গৈ আছোঁ। কাম নকৰিলে যিহেতু নহ'ব, সেইটো কাৰণে কামত গৈ থাকিবলগীয়া হৈছে। কিনি ওলাই যাবলৈ টাইম পোৱা নাই, সেইটো কাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। এতিয়া খোৱাৰ পৰা উঠিলোঁ, উঠি মুখ ধুলোঁ, ধুই কল আছিলে কল দুটা খালোঁ, খাই লৈ এতিয়া পৰিয়ে চাহ বনাই আছে। আজি চেনি নাই, নিমখ চাহ খাব লাগিব। এয়া চাহ বনাই হৈ গ'ল, এতিয়া চাহ খাব লৈছোঁ। নিমখ চাহ, আজি চেনি নাই, নিমখ চাহ খাবলগীয়া হৈছে। আনিব লাগিব, দোকান কৰিবলৈ যাবলৈ টাইম পোৱা নাই। আজি বজাৰ কৰিমগৈ সন্ধিয়া। এতিয়া ৰাতিপুৱা নিমখ চাহ খোৱাটো এনেও ভালেই, স্বাস্থ্যৰ আৰু আজি আমাৰ ফেমিলিলৈ নতুন মেম্বাৰ কেইটামান আহিছে, বলক দেখাই আছোঁ আপোনালোকক। এইকেইটা হৈছে আমাৰ নতুন মেম্বাৰ কেইটা। 8টামান জগিছে আৰু জগিবলৈ কেইটামান বাকী আছে, তেনেকৈ জগা নাই, সেইটো কাৰণে এনেকৈ থৈ দিয়া আছে। পোৱালিকেইটা ধৰিম বুলি ভাবি মাকে পূৰা মোচন দি আছে। ইউটিউবত সম্পূৰ্ণ টাইম দিব পৰা হোৱা নাই, সেইটো কাৰণে বেলেগ কাম যিহেতু নকৰিলেও নহ'ব, সেইটো কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই, ভিডিঅ' শ্বুট কৰিব যাব পৰা নাই। চাই লওঁ কি হয়, কাম আজৰি হ'লে নতুন ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। লিজাক গাঁৱলৈ যাব লাগে, এতিয়া গাঁৱলৈ যে যাবলৈ মোৰ টাইম নাই, তাই সেইটো কাৰণে উৎপাত লগাই আছে। গাঁৱলৈ যাব লাগে তাইক এতিয়া। আৰু ভিডিঅ' বনাবলৈ আপোনালোকৰ সহায় সহযোগিতা বহুত প্ৰয়োজন। আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।